Hello, welcome to my video. মই যেহেতু ডেইলি ব্লগ নবনাওঁ ওলাই গ'লেই বনাওঁ সেইটো মই আগতে কৈ থোৱা আছে ভিডিঅ'বোৰত তো আজি ওলাই গৈছোঁ এটা বিশেষ কাৰণত মই ওলালোঁ স্কুটি চাবলৈ মায়ে ক'লে বৰষুণ দি আছে স্কুটিখন তিতি আছে মায়ে ধুনীয়াকৈ এইফালে স্কুটিখন মুচি দিছে আৰু এইফালে বাইদেউ ৰেডি হোৱাই নাই 1 ঘণ্টাৰ পৰা মই চিঞৰি আছোঁ তাই ৰেডি হৈ আছে ইমানেই লেজি আৰু এয়া আমাৰ ভিতৰৰ মায়ে ৰোৱা ফুল হয় বহুত ডাঙৰে হৈ গ'ল আৰু ইমান ধুনীয়াকৈ ওপৰলৈ উঠি গৈছে দেখিয়ে ভাল লাগিছে এয়া ভণ্টি আৰু মই ওলালোঁ তাই এডোখৰ স্কুটি ইমানেই বোকা হয় উলিয়াব বহুত প্ৰব্লেম হয় তথাপিতো উলিয়ালোঁ আৰু বোকাৰ মাজত তো এইফালে মই স্কুটি উলিয়াইছোঁ ভণ্টি আহি আছে পিছপিনে তাই বেকগ্ৰাউণ্ড ভিডিঅ' কৰি চাই থাকক ভিডিঅ'টো শেষলৈকে প্ৰিন্সেছ ট্ৰিটমেণ্ট পাব লাগে গাইজ মোক প্ৰিন্সেছ ট্ৰিটমেণ্ট নাই দিয়া এই প্ৰিন্সেছ ট্ৰিটমেণ্ট দে সেইখন অঁতৰা দে প্ৰিন্সেছ ট্ৰিটমেণ্ট নিদিয়ে চা ক'ত আছে ভণ্টিক মই কৈ আছোঁ যে তই ভিডিঅ' কৰ যিহেতু ব্লগটো ষ্টাৰ্ট কৰিছোঁ কণ্টিনিউ কৰ আৰু মই যিহেতু ব্লগটো বনাব নোৱাৰিছোঁ ফোনটো ল'ব নোৱাৰিছোঁ পিছফালে ভণ্টিয়ে বনাই আছে তো ফাংচন টাইপটো বনালোঁ ক'ৰবাত গৈছোঁ ফুৰিবলৈ এই বৰষুণৰ বতৰত তিতি ফুৰিবলৈ বহুত ভাল লাগে ভণ্টিয়ে নতংকি কৰি তাই ভিডিঅ' বনাই আছে আৰু যিহেতু বহুত আৱাজ হোৱাৰ কাৰণে মই মিউট কৰি দিছোঁ ভইচ মেকঅভাৰ দি দিছোঁ বাট মই ভিডিঅ'টো এডিট কৰা নাই ভিডিঅ' আপোনালোকক আপলোড কৰিছোঁ যোনটো অৰিজিনেল হয় ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যিহেতু মই মাজে মাজেহে ব্লগ বনাওঁ সেইটো ডেইলি যোনে চাই তেওঁলোকে জানে আৰু যোন নাই চোৱা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বৰষুণ তিতি আমাৰ অৱস্থা এয়া হৈছে আমি উঠি আছোঁ বৰষুণ এখেতে ৰুদ্ৰ চাব আহিছে ৰুদ্ৰ চিনেমা এইফালে ভণ্টি ম'ম' পেকিং কৰি লৈছিলে আৰু মই নীল কৰি আছিলোঁ ভোকো লাগিলে যিহেতু লাঞ্চৰ টাইম হৈ গৈছে মই চিকেন ফ্ৰাইড ৰাইচ আৰু ভণ্টিয়ে ম'ম' অৰ্ডাৰ কৰিলে তো আমি কামৰ মাজতেই খাই ল'লোঁ অলপমান আপোনালোকক দেখালোঁ ইয়াত চিকেন ফ্ৰাইড ৰাইচটো বহুতেই টেষ্টি হয় গেলাপুখুৰীৰ ওচৰত খাইছিলোঁ আমি তাত যোনসকল তিনিচুকীয়া হয় তেওঁলোকে অলৰেডি জানি আৰু মই যিহেতু নীলৰ কাম কৰোঁ সেয়া অলপ দেখুৱালোঁ আপোনালোকক তাই ফ্ৰেণ্ড আৰ্ট কৰিছিলে তাইতো বহুতেই হেপ্পী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোক আৰু কাৰোবাক যদি লাগে মোৰ ইনষ্টা পেজ আছে আৰু ফেচবুকত পেজ আছে আপোনালোকে ফ'ল' কৰিব মেছেজ কৰিব এয়া নেইল আৰ্ট কৰি মেলি মায়ে চিকেন নিব ক'লে মই পিনে ৰখি আছোঁ স্কুটি লৈ পেলাই ভণ্টিয়ে তাত চিকেন লৈছে তাইক অলপমান ভিডিঅ' কৰি দিলোঁ তাইক তাৰ পৰা গালি পাৰি আছে কিয় কৰিছে বুলি ভিডিঅ' আৰু ইমানেই ৰ'দ নহয় মই মানে থাকিব পৰা নাই অলপহে ভিডিঅ' কৰিছোঁ ইয়াৰ পিছত যিহেতু মই ঘৰলৈ আহিলোঁ আৰু পিছত মই ফটোখিনি লগাই দিলোঁ কেনেকুৱা লাগিলে জনাব আজিলৈ বাই নেক্সট ব্লগ লৈ আকৌ আহি আছোঁ